কৰাৰ পাছত হাজবেণ্ডৰ উপাধিটো লয় হয়নে নহয় যদি মোৰ ৱাইফে যদি মই গুৱাহাটীত আসামত থাকি পেলাই বা ইণ্ডিয়াত যদি থাকোঁ মোৰ ৱাইফে যদি কোনোবা উপাধি লিখি থৈ দিয়ে তেতিয়া মোকতো তেওঁৰ হাজবেণ্ড নহয় বুলিহে ক'ব কাথাৰ আপুনি বেলেগ কি হৈছে বুলিহে ক'ব আৰু এতিয়া বৰ্তমান ইণ্ডিয়া গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্ট আছাম ৰেজিমেণ্ট আৰু কিবা তেওঁলোকৰ মিছেছ কাৰ্বিসকলৰ পেঞ্চনো নাপালে কাৰণ তাৰ হাজবেণ্ডটো তেৰা তাৰ ৱাইফ তকবি সেইকাৰণে নাপালে সেইকাৰণে তেওঁলোকে কৈছে যে তেওঁৰ ৱাইফটো তেৰাং হ'বই লাগিব বুলি জবৰদস্তি তাৰ ৱাইফক তেৰাং বুলি লিখি দিবলৈ কৰা হৈ গ'ল সেইটো কাৰণ UCC আছে নহয় জানো ইউনিফৰ্ম চিভিল কোড সেইটো কথাটো সেইকাৰণে আৰু মোৰ ৱাইফটো বেংগলী তেওঁ বেলেগ উপাধিৰ চাহা সেই চাহা আছিলে শ বুলি কয় শ ফেমিলি আৰু বাজাৰাই ফেমিলি আৰু মই তেওঁ যদি ইংতি কাথাৰ বুলি নিলিখে বাজাৰাই বুলি লিখিলে তেতিয়াহ'লে আপোনাৰ হাজবেণ্ড মিষ্টাৰ বাজাৰাই ক'ত গ'ল বুলি ক'ব সেইটো ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডহে লৈছে নিয়মটো সেইকাৰণেহে সেইটো হৈছে কাৰ্বিসকলে বা অন্যসকলে নিজৰ ব্ৰাদাৰ ছিষ্টাৰ ভিতৰত বিয়া কৰিব নালাগে বুলি কোৱা কাৰণটো কি বেচিছটো কি আচলটো DNA একে হ'লে বিয়া কৰিলে ল'ৰা ছোৱালীবিলাক কিবা বেয়া হ'ব পাৰে হয়নে নহয় চাইণ্টিফিক বস্তু এইটো এবনৰ্মেল হ'ব পাৰে সেইটো বুলিহে ব্ৰাদাৰ ছিষ্টাৰ ভিতৰত বিয়া কৰিব নালাগে বুলি কয় এতিয়া মোৰ ক্ষেত্ৰত KSA-সকলে ভুল বুজিছে তেওঁ মোৰ ৱাইফটো বোলে মোৰ ছিষ্টাৰ হয় কেনেকৈ বাজৰাই কেনেকৈ ক'ৰবাত কলকাতাৰ পৰা আনিছে আৰু একো সম্পৰ্ক নাই আৰু ক'ত আমাৰ DNA আৰু মিলিব নহয় জানো নিমিলেতো কৰিছে হ'ব নোৱাৰে সেইটো কাৰ্বি চিষ্টেম দেই কাৰ্বি চিষ্টেম মই অন্য কথা এতিয়া কোৱা নাই কাৰ্বি চিষ্টেম আমাৰ লিণ্ডক ৰঙা আমাৰ ৰেচু কি ৰজা তেওঁৰ মিছেছক লিণ্ডকবি বুলিহে কয় লিণ্ডক ৰঙা আচলতে ৰজাটোহে লিণ্ডক ৰংহাং হয় লিণ্ডক হয় তাৰ মিছেছকো লিণ্ডকবি বুলি কয় কি ভুল কৰিলোঁ আমাৰ কাথাৰ বুঢ়া ফেমিলি আমি হাই প্ৰিষ্ট বৰ পূজাৰী আমি ফেমিলি মোৰ মিছেছ তাত মোৰ কাথাৰ বুঢ়া কাথাৰ চাৰ্ফ তাৰ ৱাইফক katharpi বুলিহে কয় মোৰ মিছেছক katharpi বুলি নক'বনে ক'ব নোৱাৰিবনে সেইটো কাৰ্বি কাষ্টম এইটো ইয়াৰটো বাদেই চাৰ্থে ফাংচো হাইকোৰ্টৰ পৰাও অৰ্ডাৰ আছে আৰু ৰাইজৰ আগত অমৰ সিং টিছুৱে অৰ্ডাৰো দিছে যে 7 তাৰিখত এভিকশ্যন হ'ব ভাবি লওকচোন চাৰ্থে ফাংচোৰ বিৰুদ্ধে কৰাটো মাত্ৰ নাৰায়ণ চৌহান আৰু ভগত বুলি কিবা দুইজন বিহাৰী ভাব আমাৰ এইফালে যিটো এভিকশ্যন কৰিব CEM আছে EM 8 জন আছে MLA 5 জন আছে এই 8 জন 9 জন 15 জন ইলেক্টেড পাৰ্টি মেম্বাৰ গতিকে সেই দুইজন বিহাৰীক এভিকশ্যন কৰিব নোৱাৰিলে লাজৰ কথা হোৱা নাই আৰু সেইফালে মুনা চৌহান যোৱাকালিও গালি পাৰিছে তেওঁলোকক তাকো এৰেষ্ট কৰিবলৈ কয় এই তুলিৰাম ৰঙা ইমান কয় তেওঁলোকে আৰু তেওঁলোকে এভিকশ্যন এই PGR পৰা এভিকশ্যন কৰিব পাৰিবনে তেওঁলোকে সেইকাৰণে নোৱাৰে তেওঁলোকে